হেল্ল' বন্ধুসকল, আহক এতিয়া সেকেন্ড ভিডিও আৰম্ভ কৰোঁ। তো সেকেন্ড ভিডিও চোৱাৰ আগতে এইডোখৰতে আকৌ কথা দুখামান কওঁ যে ফাৰ্ষ্ট ভিডিওটো চালেনে, যদি চালে কমেণ্ট কৰি জনাব, আৰু যদি নাই চোৱা ইয়াৰ আগৰ ভিডিওটো চাই ল'ব এবাৰ, তেতিয়াহে মানে এই সেকেন্ড ভিডিওটো চাবলৈ ভাল পাব আৰু বুজি পাব। তেনেহ'লে বলক এতিয়া সেকেন্ড ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া দেখুৱাই থকা ৰুমটোৰ পৰা ওলাই আহিলোঁ, এইফালে আহি আকৌ বেলেগ এটা ৰুমত সোমাইলোঁ। এইফালে চব বিলাক কাছ, কি ধুনীয়াকৈ মানে গাঁত এনেকৈ গাঁত বনাই দিছে, ইয়াতে সোমাই সোমাই আছে। এইজনী চব কেনেকৈ সোমাই আছে তলত, 4-5জনীমান আছে কাছ ইয়াত সোমাই আছে। চাই আছে, তাই ওলাই নাহে। এইটো এই মাছৰ নাম এইটো টাইগাৰ শ্বাৰ্ক। এইটো চব নাম লিখা আছে, চবৰে মানে মাছবিলাকৰ নাম লিখা আছে। এই নামটো এজনী ইয়াত মাছ, কি ধুনীয়া চব দেখিবলৈ। আৰু এইফালে লিখা আছে চব, কি ধুনীয়া মাছ। এইবিলাক আৰু এইফালে আছে এনেকৈ পানী পৰি আছে। এইবিলাক চব কি ধুনীয়াকৈ মানে সজাই ৰখা আছে। এতিয়া এই ৰুমটোৰ পৰা ওলাই যাম, বেলেগ এটা ৰুমত যাম। তো সেইটো ৰুমত কি কি আছে দেখুৱাম। এইটো চাওক না, কি চিষ্টেমেটিক পানী পৰি আছে। ৰছী দুডালত ওলমি আছে আৰু পানী পৰি আছে। এতিয়া আহি আকৌ বেলেগ এটা ৰুমত আহিলোঁ। এইফালে চাওক, এইটো মিৰৰ মিউজিক। তো এইফালে সোমাই যাম এতিয়া। এইবিলাক চাওক, এইটো এটা ইয়াত মানে এনেকৈ চাব পাৰে, তাত বহুত ওলাই যায়, এনেকৈ চাব পাৰে। চব বহুত মানে এনেকৈ পিক্সাৰ ওলাই যায়। এইটো গিলাচৰ হয়, ইয়াত এনেকৈ মূৰ ভৰাই ভৰাই চাব পাৰে। চব কিমান হেৰি চব এইবিলাক মানে গিলাচ আছে। এখন ইয়াত ডাঙৰ এখন পেন ৰখা হৈছে। এখন ফটো নিচিনা লাগিছে দেখাত, কিন্তু ফটো নহয়, এখন পেন বনাই ৰখা হৈছে ইয়াত। এয়া ফুল আৰু এয়া আঙুৰ, আম, আপেল ৰখা হৈছে, কিন্তু সঁচা সঁচি নহয়, এইবিলাক প্লাষ্টিকৰ। এইডোখৰত ধুনীয়াকৈ বহি পিনি মানে খোৱা ষ্টাইলটো দিছে, দেখুৱাইছে। এইটো
কিন্তু এইটো প্লাষ্টিকৰ খাব নোৱাৰি। এইটো পূৰা গিলাচৰে হয় ৰুমটো। এঠাইত ওলালে এঠাইত দেখে মানে। এই ৰুমটোৰ পৰা মানে এতিয়া বেলেগ এটা ৰুমত যাম। তো সেই ৰুমটো মানে এনেকুৱা এটা ৰুম, তো মানে গ'লে কনফিউজ হৈ যাম মানে, বৰ বেলেগ টাইপৰ। এবাৰ গৈ ওলাই আহিলোঁ ফটককৈ, ভিডিঅ'টো মানে শ্বুট কৰা নাছিলোঁ। তো এতিয়া ভিডিঅ'টো শ্বুট কৰি গৈ থাকিম। তো চাওকচোন কেনেকুৱা। এইফালে সোমাই যাব লাগিব। এইবিলাক চব মানে কেমেৰাত বৰ ভালকৈ নাই অহা, আন্ধাৰ হৈছে যে। এইবিলাক গছৰ মাজে মাজে অহা নিচিনা লাগিছে। পূৰা গিলাচৰে মানে বনাই থৈছে, কিন্তু সোমাই আহিছোঁ হয়, ওলাই যাব পাৰোঁ নহয় ঠিকান নাই। এইবিলাক বহুত আন্ধাৰ ৰুম হয় এইটো, কিন্তু কেনি ক'ত ওলাইগৈ নাজানো। এইফালে সোমাই যাব লাগে। এইচব পূৰা গছৰ মাজত থকা নিচিনা লাগিছে। এইবিলাক গিলাচৰ বাহাৰত মানে বনাই থৈছে। তললৈহে চাই চাই গৈছোঁ, কিবা গিলাচেই নে হেৰিয়ে নে ধৰিবই পৰা নাই। ওলাইহে যাওঁ। তো ওলাবলৈ এখন গিলাচে চব গিলাচ চুই পাইছেহি মানে, ৰাস্তাটো ধৰিবই পৰা নাই কেনি আহিছিলোঁ। এখন চব এইটো ৰাস্তা বুলি আহিছিলোঁ, গিলাচ চুই পাইছেহি। তো এইফালে এনেকৈ তললৈ চাই চাই যাব লাগিব। মেচিন আছে মানে। এতিয়া সেই ৰুমটোৰ পৰা ওলাই আহিলোঁ। এতিয়া আকৌ বেলেগত মানে যাম, আৰু কি চাবলগীয়া আছে, কি মানে দেখুৱাবলগীয়া আছে নাজানো। চাই চাই গৈ থাকিম বলক। এফালৰ পৰা মানে আহি আছোঁ, আহি আকৌ বেলেগ এটা হল পাইছোঁহি। তো এইফালে চব হল অফ এষ্ট্ৰনমি। এইটো ইয়াতনো কি কি আছে দেখুৱাম। এইবিলাক চব প্ৰত্যেকটো বস্তুৱে মানে এনেকৈ নাম লিখা আছে। মূৰ্তি হওক, কিবা বস্তুৱে হওক বা চবৰে এনেকৈ নাম লিখা আছে এটা এটাকৈ। ইয়াত টিভিত গোটেই পৃথিৱীখনৰ হেৰি দেখুৱাই আছে। এইবিলাক চব এইফালে এলবাৰ্ট আইনষ্টাইন মূৰ্তি ৰখা আছে। এইফালে কিবা এটা গাই আছে, শুনিছেনে নাজানো, মানে মাইকত আহিছেনে নাই অহা নাজানো, কিন্তু কি গাই আছে চব। এফালে মানে মুনিৰ কিবা বেদ পঢ়ি আছে মানে। এইডোখৰতে বহি পিনি শুনাসকলে শুনিব পাৰে, আৰু চোৱাসকলে চাব পাৰে, যোৱাসকলে যাব পাৰে। মানে এইডোখৰতে ৰখি ধুনীয়াকৈ শুনিব পাৰে। কিবা বেদ পঢ়ি আছে, চব নাম লিখা আছে। এইফালে পৃথিৱী ৰখা হৈছে এনেকৈ। এইফালে চাইণ্টিষ্ট এজন মানে এনেকৈ বহি আছে। চব মূৰ্তি বুলি নকয়, কিবা সঁচা সঁচিৰ দৰে লাগে। এনেকৈ সজাই থৈছে এইটো ধুনীয়াকৈ। এইটো লিখা আছে, নামটো কি নাজানো, কিন্তু মালায়ালমত লিখা আছে। এইটা দূৰবীক্ষণ যন্ত্ৰ এনেকৈ সজাই ৰখা হৈছে। এইফালে এয়া কি আছিলে নামটো, কল্পনা চাওলা। এইটো এনেকৈ মূৰ্তি বনাই থৈছে, কিন্তু এইফালে পিছফালে গৈ পিনি এনেকৈ মূৰটো ঘূৰাই মানে ফটো মাৰিব পাৰে। কিন্তু এতিয়া মই অকলে আহিছোঁ, ফটো মাৰিব নোৱাৰিম। এফালে এখন এইটো ৰকেট, এইটো নাম লিখা আছে চব। তাতে মানে পৃথিৱীখনৰ যিবিলাক বস্তু মানে আছে, সকলোবিলাক ইয়াত ৰখা হৈছে। এইফালে কিবা ৰুম এটা আছে, ৰুমত সোমাই যাম। এখন চব গৈ আছে মানে এনেকৈ ঘূৰণীয়াকৈ মানে পৃথিৱীখনৰ হেৰি কিছুমান বস্তু দেখুৱাই আছে।
ইয়াত মানে কিবা ভিডিঅ' দেখুৱায় তো এতিয়া অফ হৈ আছে এইবিলাক দেখুওৱা সকলোবিলাক টাইম আছে মানে এটা টাইম আছে এতিয়া যেনেকৈ মই 4টা বজাত এইটো সেই শ্ব'টো চাই আহিলোঁ আৰু 5টা বজাত 3D শ্ব'টো আছে এইবিলাক চব মানুহ মানে বন্ধ হৈছিলে কিন্তু মানুহটো সোমোৱাৰ লগে লগে এনেকৈ লাইট জ্বলি মানে এইবিলাক ঘূৰিবলৈ লাগি গ'ল এইবিলাক এনেকৈ ৰখা হৈছে চব ঘূৰি আছে নিজে নিজে ঘূৰি আছে মানুহটো সোমাই দিলোঁ লাইটটো জ্বলি গ'ল ইয়াত কিবা এটা বস্তু ৰখা আছে কি নাজানো কিন্তু এনেকৈ ওপৰলৈ এনেকৈ হেৰি দি থৈছে কিবা কানেকশ্যন দি থৈছে এইফালে এতিয়া আকৌ ওলাই যাওঁ এইফালে ৰুমটোৰ পৰা ওলাই আহিলোঁ আৰু এইফালৰ পৰা মানে এনেকৈ এপাক ঘূৰি আহি আছোঁ এনেকৈ এতিয়া এইফালে গৈ থাকিম এইফালে আৰু দেখুৱাবলগীয়া বস্তু আছেনে নাই নাজানো কিন্তু যিটো ছাইডে আহি আছোঁ এতিয়া চালোঁ মানে সেইকেইটা হলত এতিয়া আৰু বাহিৰত কিবা কিবি আছে যদি দেখুৱাম নহ'লে আৰু গৈ থাকিম এতিয়া মানে মিউজিয়ামৰ ভিতৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি টাইম বহুত হৈ গ'ল বৰষুণো পেলাই আছে লাহে লাহে এতিয়া ডাইৰেক্ট অ'টোত উঠিম আৰু ৰুমত যাম তো ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো কিন্তু মই আহি পিনি বহুত ভাল লাগিলে বস্তুবিলাক চাই কোনোদিন নেদেখা বস্তু দেখিছোঁ আৰু আহিও পোৱা নাই এনেকুৱা মানে মিউজিয়ামত তো ভিডিঅ'টো ইয়াতে শেষ কৰিম ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটিত নতুন কোনোবা আহিছে যদি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ এনেকৈ ভিডিঅ'বিলাক বনাই আপোনালোকক জেগাবিলাক দেখুৱাই থাকিব পাৰোঁ তো কৰিব বহুত কষ্ট হৈছে মানে বহুত দূৰলৈ অকলে অকলে আহিছোঁ এতিয়া টাইমো বহুত হ'ল যাম আৰু এতিয়া অ'টোত উঠিম তো তেনেহ'লে আকৌ নতুন এটা ব্লগত লগ পোৱাৰ আশাৰে সকলোকে বাই বাই জয় আই অসম